নমস্কাৰ আজি আমি আলোচনা কৰিম D.El.Ed ফাৰ্ষ্ট সেমিষ্টাৰৰ পেপাৰ S1.8 যোগা এডুকেশ্যন যোগ শিক্ষা এই পেপাৰখনৰ ইউনিট 1 আলোচনা কৰিম ইউনিট 1ত আছে যোগৰ ধাৰণা সংজ্ঞা আৰু ইতিহাস যোগৰ পৰিসৰ যোগৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰশ্ন যোগৰ অৰ্থ আৰু সংজ্ঞা ব্যাখ্যা কৰা 2019ত আহিছিল যোগৰ সংজ্ঞা লিখা উত্তৰ যোগৰ অৰ্থ মিনিং অফ যোগা শৰীৰ আৰু মনক প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ দি শৰীৰ মন আৰু আত্মাৰ মাজত সংহতি আৰু ঐক্য স্থাপন কৰাই হৈছে যোগ ইংৰাজী যোগা শব্দটো সংস্কৃত ইউজ শব্দৰ পৰা আহিছে ইউজ শব্দৰ অৰ্থ হ'ল মিলন বা একত্ৰিতকৰণ ঋগ্বেদত কৈছে যুজ্যতে যনেন ইতি যোগঃ অৰ্থাৎ লগ লগাই একত্ব বা সমত্ব স্থাপন কৰাই হৈছে যোগ মনৰ সকলো বেয়া ভাৱ যেনে ঘৃণা ঈৰ্ষা দেশ আদিৰ পৰা মুক্ত হৈ সকলোৰে লগত প্ৰেম ভালপোৱা বুজাবুজি সহযোগিতা সহানুভূতি আদি ভাৱেৰে উদ্দীপুদ্ধ হৈ সকলো মানুহৰ লগত সকলো পৰিস্থিতিতে সমতা ৰক্ষা কৰাই হ'ল যোগ যোগৰ সংজ্ঞা ডেফিনেশ্যন অফ যোগা যোগৰ সংজ্ঞা বিভিন্ন গ্ৰন্থত বিভিন্ন ধৰণে লিখা আছে যদিও যোগৰ উদ্দেশ্য এটাই নিজ সত্তাক জনা নিজৰ বোধ হোৱা নিজৰ মাজত থকা দৈবিক গুণবোৰৰ বিকাশ সাধন কৰা ব্যক্তি সত্তাক ব্ৰহ্মাণ্ডৰ বিশ্বজনীন সত্তাৰ মাজত বিলীন কৰা সম্পূৰ্ণ সত্তাক অনুভৱ কৰা আৰু সম্পূৰ্ণ সত্তাৰ আনন্দৰ মাজত নিজকে বিলীন কৰা যোগ শাস্ত্ৰত উল্লেখ কৰা যোগৰ কিছুমান সংজ্ঞা তলত দিয়া হ'ল ঋষি পতঞ্জলিৰ মতে যোগঃ চিত্ত বৃত্তি নিৰোধঃ অৰ্থাৎ যোগ হৈছে মনৰ বৃত্তিবোৰ নিৰোধ কৰাৰ উপায় শ্ৰীমদ্ ভাগৱত গীতাৰ মতে সমসত্তম যোগ উচ্যতে অৰ্থাৎ সমতাকে যোগ বুলি কোৱা হয় যোগৰ অৱস্থা সম্পৰ্কে যোগাবিষ্ট ৰামায়ণৰ সংজ্ঞা যোগঃ সমতাৱস্থা জীৱাত্মা পৰমাত্মানো অৰ্থাৎ যোগ হ'ল আত্মা আৰু পৰমাত্মাৰ সমতাৰ অৱস্থা যোগৰ পদ্ধতি সম্পৰ্কে যোগাবিষ্ট ৰামায়ণৰ সংজ্ঞা মনঃ প্ৰশমনাপায় যোগ ইতি বিধীয়তে অৰ্থাৎ যোগ হৈছে মনক প্ৰশমন কৰাৰ উপায় মহানিৰ্বাণ তন্ত্ৰৰ মতে যোগ জীৱাত্মা পৰমাত্মানো ঐক্যম অৰ্থাৎ যোগ হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ একত্ৰিতকৰণ বা মিলন প্ৰশ্ন যোগ শব্দটোৰ সংস্কৃত শব্দ ইউজ শব্দৰ অৰ্থ কি উত্তৰ যোগ শব্দটোৰ সংস্কৃত শব্দ ইউজৰ অৰ্থ হ'ল একত্ৰিতকৰণ বা মিলন প্ৰশ্ন যুজ্যতে অনেন ইতি যোগঃ কোনখন বেদৰ অন্তৰ্গত এইখন ঋগ্বেদৰ অন্তৰ্গত প্ৰশ্ন মহানিৰ্বাণ তন্ত্ৰৰ মতে যোগ কি উত্তৰ মহানিৰ্বাণ তন্ত্ৰৰ মতে যোগ জীৱাত্মা পৰমাত্মানো ঐক্যম অৰ্থাৎ যোগ হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ একত্ৰিতকৰণ বা মিলন প্ৰশ্ন যোগৰ ইতিহাস সম্পৰ্কে লিখা উত্তৰ ভাৰতবৰ্ষত যোগ সাধনৰ ইতিহাস প্ৰায় 5000 বছৰ পুৰণি বুলি কোৱা হয় কেইবাখনো ধৰ্মগ্ৰন্থত শিৱক আদিযোগী বা আদি যোগগুৰু বুলি কোৱা হৈছে কথিত আছে যে 1000 বছৰ আগতে হিমালয়ৰ কান্তি সৰোবৰ উপত্যকাত সপ্তঋষিৰ মাজত যোগৰ জৰিয়তে শিৱই জ্ঞানৰ সঞ্চাৰ কৰিছিল কিছুমান গ্ৰন্থ যেনে হিন্দুসকলৰ উপনিষদ বা বৌদ্ধ ধৰ্মৰ পালি ভাষাত লিখা ধৰ্মশাস্ত্ৰ কিছুমানত যোগৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায় মহাভাৰততো যোগৰ উল্লেখ কৰা আছে মহৰ্ষি পতঞ্জলিয়ে প্ৰথমে সুনিৰ্দিষ্ট পদ্ধতিত যোগাভ্যাস আৰম্ভ কৰিছিল সেয়েহে মহৰ্ষি পতঞ্জলিক যোগশাস্ত্ৰৰ জনক বুলি কোৱা হয় মহৰ্ষি পতঞ্জলিয়ে প্ৰায় 200টা যোগসূত্ৰক একত্ৰিত কৰি এটা সংক্ষিপ্ত আকাৰ দিছে ইয়াক পতঞ্জলিৰ যোগ দৰ্শনত ৰাজযোগ বুলি অভিহিত কৰা হৈছে ইয়াৰ মুঠ 8টা শাখা আছে সেইকেইটা হ'ল যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমাধি হিন্দু সভ্যতাৰ জৰিয়তে খ্ৰীষ্টপূৰ্ব 27 শতিকাতে যোগৰ আৰম্ভ হৈছিল সেই সময়ৰ কিছু প্ৰত্নতাত্ত্বিক নিদৰ্শনৰ লগতে জীৱাশ্মসমূহত মানুহক ধ্যানমগ্ন হৈ থকা দেখা গৈছে প্ৰশ্ন ৰাজযোগৰ 8টা অংগ কি কি উত্তৰ ৰাজযোগৰ অংগ 8টা হ'ল যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমাধি প্ৰশ্ন চমুটকা লিখা যোগৰ পৰিধি এইটো 2018তো আহিছে 2019তো আহিছে উত্তৰ যোগৰ পৰিধি বা যোগৰ পৰিসৰ স্কোপ অফ যোগা আসন প্ৰাণায়াম ধাৰণা ধ্যান আদিতে যোগৰ পৰিধি সীমাবদ্ধ নহয় যোগৰ পৰিধি বৰ্তমান চিকিৎসা জগতলৈও পৰিব্যাপ্ত হৈছে এলোপেথিক চিকিৎসাৰ বিকল্প চিকিৎসা পদ্ধতি হিচাপে ই বৰ্তমান সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে বৰ্তমান যুগত যোগ চৰ্চাই খেল জগত সংগীত জগত অভিনয় জগত চিনেমা জগত ব্যৱসায় সংগঠন আদিকো প্ৰভাৱান্বিত কৰিছে যিহেতু যোগ শিক্ষাই শিশুৱেটিক শাৰীৰিক মানসিক বৌদ্ধিক আৱেগিক নৈতিক আধ্যাত্মিক তথা পাৰিৱেশিক ৰূপত এজন সুস্থ সবল আৰু পূৰ্ণাংগ মানৱ হোৱাত সহায় কৰে সেয়েহে বৰ্তমান যোগ শিক্ষাক পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰা হৈছে
ভাৰতৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয় অৰ্থাৎ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ অন্তৰ্গত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড অৰ্থাৎ CBSEৰ পাঠ্যক্ৰমত যোগ শিক্ষাক অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে MHRD অৰ্থাৎ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ নামটো 2020 চনৰ 29 জুলাই তাৰিখে নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ দ্বাৰা মিনিষ্ট্ৰী অফ এডুকেশ্যন বা শিক্ষা মন্ত্ৰালয় নামেৰে পুনৰ নামাকৰণ কৰা হৈছে। MHRD মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ পৰা মিনিষ্ট্ৰী অফ এডুকেশ্যন। প্ৰশ্ন যোগৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ লিখা। 2021 আহিছিল 3টা উদ্দেশ্য লিখিব কৈছিল। উত্তৰ যোগৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ ব্যক্তিভেদে বেলেগ বেলেগ হয়। এজন ব্যক্তিৰ জীৱনৰ প্ৰয়োজনীয়তা কি, তেওঁ কেনে সমস্যাৰ পৰা মুক্ত হ'ব পাৰে, কি বৃত্তিৰ আদি বিভিন্ন কাৰকে লক্ষ্য নিৰ্ধাৰণত সহায় কৰে। তথাপি ইয়াৰ সাধাৰণ উদ্দেশ্যবোৰ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। নম্বৰ 1 সকলো চিন্তা ভাৱনাৰ পৰা মুক্ত কৰি মনৰ শান্তি আৰু সমতা ৰক্ষা কৰা। নম্বৰ 2 শৰীৰ মন আৰু আত্মাৰ মাজত সমতা ৰক্ষা কৰা। নম্বৰ 3 নিজৰ সুপ্ত গুণবোৰক চিনাক্তকৰণ কৰি তাৰ বিকাশ সাধন কৰা তথা বেয়া গুণবোৰক ভাল গুণলৈ পৰিৱৰ্তন কৰা। নম্বৰ 4 শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। নম্বৰ 5 কৰ্মদক্ষতা আৰু নিপুণতা বৃদ্ধি কৰা। নম্বৰ 6 শৰীৰৰ আভ্যন্তৰীণ ভাগসমূহ বিষমুক্ত আৰু পৰিষ্কাৰ কৰি শৰীৰক ৰোগমুক্ত কৰা। এই PDFটোৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, লাগিলে তাৰ পৰা ডাউনলোড কৰি ল'ব। থেংক ইউ।